শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ টেণ্ডাৰৰ ক্ষেত্ৰত ডাইৰেক্টৰেট অৱ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনে এটা নিৰ্দেশনা দিছিলে, যিটো নিৰ্দেশনাত স্পষ্টৰূপে কোৱা হৈছে যে টেণ্ডাৰ প্ৰক্ৰিয়াটো আগবঢ়াব লাগে। সেই মৰ্মে শিৱসাগৰ পৌৰসভাই টেণ্ডাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ। লকডাউনৰ কাৰণে সেইটো স্থবিৰ হ'ল। এই প্ৰক্ৰিয়াটো আৰম্ভ নোহোৱাৰ কাৰণে বৰ্তমান এতিয়া আৰম্ভ আপোনালোকে কৰা নাই। বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে গ্ৰাহকসকল বিশেষকৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। লেচিয়ে যি ইচ্ছা তাকেই কৰা হয়, যদিও আপোনালোকে নামমাত্ৰ টেক অভাৰ কৰিলে, কিন্তু সেইসকলে চলাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এতিয়া কথাটো হ'ল সেই টেণ্ডাৰ প্ৰক্ৰিয়াটো, যিটো টেণ্ডাৰ প্ৰক্ৰিয়া ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনে কৰিবলৈ দিছিলে কণ্টিনিউ, সেই প্ৰক্ৰিয়াটো আপোনালোকে কি ভাবিছে? মানে টেণ্ডাৰ প্ৰক্ৰিয়া হ'ব এজ পাৰ প্ৰচিডিউৰ বা ফাইলৰ কামখিনি আমাৰ আগবাঢ়ি আছে। যিখিনি আমি এজ পাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ কৰিব লাগে, এজ পাৰ আমাৰ অথৰিটি যি গাইড কৰে, আমি তেনেদৰে আছে। এতিয়া টেণ্ডাৰ হ'লে কিমান দিনৰ মানৰ মূৰত হ'ব বুলি আমি আশা কৰিব পাৰোঁ? আমি সেইটো অথৰিটিৰ পৰা আমি অৰ্ডাৰ ল'ম আৰু সেইখিনি আমি আশা কৰিছোঁ অতি সোনকালে কৰিব পাৰিম। এতিয়া এটা অভিযোগ আছে আমাৰ হাতত, সেইমৰ্মে ৰাইজে কৰা অভিযোগৰ তথ্য আছে যে অভিযোগ মতে শিৱসাগৰৰ কোনোবা শাসকীয় দলৰ নেত্ৰী আৰু বিশেষকৈ DC অফিচৰ কোনোবা বিষয়ববীয়া পদবীত থকা বা আপোনাৰো কথা কৈ পেলাই পুৰণা যিটো লেচি পক্ষ, সেই লেচি পক্ষটোৱে এক্সটেনশ্যন দিলে বুলি বজাৰত ঘোষণা কৰিছে আৰু তেওঁলোকে টেক অভাৰ কৰাৰ পাছতো মাচুল আদায় প্ৰতিদিনে কৰি থকা দৃষ্টিগোচৰ হৈছে। এই অভিযোগটি যে তেওঁলোকৰ লগত মিলা প্ৰীতিৰে বা তেওঁলোকৰ হৈ পেলাই চুপাৰিচ কৰি কোনোবাই আকৌ তেওঁলোকক এক্সটেনশ্যন কৰা, যিটো ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ নিৰ্দেশনাৱলীটোক ভায়লেট কৰি তেওঁলোককে এক্সটেনশ্যন দিয়া এটা অভিযোগ উত্থাপন হৈছে। এই অভিযোগটো কিমান সঁচা সেইটো কিন্তু জনাটো দৰকাৰ। আপোনাৰ পৰা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, ৰাইজৰ অভিযোগটো সত্যতা কিমান শতাংশ? মই অভিযোগটো এতিয়ালৈকে পোৱা নাই। যদি তেনেকুৱা অভিযোগ আহে আমি এনকুৱাৰী কৰিম আৰু এতিয়ালৈকে আমি কাকো এক্সটেনশ্যন বা তেনেকুৱা কৰিবলৈ কোনো পক্ষই আমাক কাকো হেঁচা দিয়া নাই। এতিয়া আপোনালোকে কেন্দ্ৰীয় বজাৰৰ স্থিতি কি? এতিয়া কেন্দ্ৰীয় বজাৰখন কেনে পৰ্যায়ত আছে? কেন্দ্ৰীয় বজাৰ আমাৰ 8 তাৰিখৰ পৰা খোলা আছে এজ পাৰ ৰুলছ, আৰু যিখিনি প্ৰচিডিউৰ মতে ৰুলছ মতে চলিব লাগে আমি তেনেদৰে চলাই আছোঁ। এতিয়া আপোনালোকে টেক অভাৰ কৰিলে, সেইখিনি আমি এজ পাৰ ৰুল কৰিছোঁ। মিউনিচিপালিটিৰ হাতলৈ নিলে বজাৰখন, এতিয়া মিউনিচিপালিটিয়ে চলাই আছে। আমি এজ পাৰ ৰুল যেনেকৈ চলাব লাগে তেনেকৈ চলাম। নহয়, এজ পাৰ ৰুলটোতো বুজি পাইছোঁ। সেই ৰুলটো কি অসমবাসীয়ে জনাৰ অধিকাৰ আছে? যেনেদৰে আমাৰ মিউনিচিপালৰ ডাইৰেক্টৰেটৰ পৰা অৰ্ডাৰ আহিছিল, সেই অৰ্ডাৰ মতে আমি যেনেদৰে একশ্যন ফ'ল' আপ কৰিব লাগে সেইখিনি কৰি আছোঁ। আৰু বজাৰখন যেনেদৰে আগৰ লেচিয়ে চলাইছিল, তেখেতৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ বিচাৰাধীন হৈ আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অধিক হোৱাটো নিশ্চিত। এটা গোচৰত কিন্তু তেওঁলোকক নিবিদা প্ৰক্ৰিয়া কণ্টিনিউ কৰিবলৈ দিছে, যিটো গোচৰৰ মানে অৰ্ডাৰ মোৰ হাতত আছে। সেই গোচৰটো সম্পৰ্কত আপুনি কি ক'ব? যিহেতু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এইটো বিচাৰাধীন হৈ আছে, গতিকে মই মাননীয় উচ্চ ন্যায়ালয়ৰ ওপৰত একো কথা যোৱা 29 তাৰিখে পৌৰসভাৰ আপোনাৰ কাৰ্যবাহী সঞ্চালকক এক নিৰ্দেশ জাৰি কৰা হৈছিলে যে শিৱসাগৰত থকা কেন্দ্ৰীয় বজাৰখনৰ নিবিদা হ'ব লাগে। কিন্তু সেই কেন্দ্ৰীয় বজাৰখনৰ পূৰ্ব যিজন লেচি, সেই লেচিজনে তেওঁৰ এই আপোনাৰ ম্যাদ বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়কে আবেদন কৰিছিলে, কিন্তু উচ্চ ন্যায়ালয়ে এটা আবেদন খাৰিজ কৰি পুনৰ নিবিদাৰ বাবে তেওঁক নিৰ্দেশ দিছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্যতা কথা কোৱা বিজেপিৰ কিছু নেতাই এই উচ্চ ন্যায়ালয়ৰ যি ৰায়, এই ৰায়ক তেওঁলোকে অৱমাননা কৰি পূৰ্বৰ যিজন যিজন লেচি আছে, লেচিজনৰ লগতে তেওঁলোকৰ কিছুমান ঘনিষ্ঠ এই বজাৰ শিৱসাগৰ নগৰত থকা কেন্দ্ৰীয় বজাৰখনক তেওঁক দিবৰ বাবে উঠি পৰি লাগিছে। এতিয়া কথা হৈছে এই ক্ষেত্ৰত আমি শুনিবলৈ পোৱা মতে শিৱসাগৰ জিলাৰ যিজন আপোনাৰ বিজেপিৰ যিগৰাকী সভানেত্ৰী জড়িত আছে বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে আমাৰ স্পষ্ট কথা,
আজি আমি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমি দাবী জনাইছোঁ যে শিৱসাগৰ নগৰত থকা কেন্দ্ৰীয় বজাৰেই হওক বা আপোনাৰ ইষ্টাৰ্ণ চাইডৰ যিখন বজাৰ আছে সম্পূৰ্ণ নিবিদা হ'ব লাগিব। নিবিদাৰ চৰকাৰী নিয়মৰ যোগেদি যোগ্যজনে আপোনাৰ এই বজাৰ পাব লাগিব। আৰু এই যি তেওঁলোকে যে বিজেপিয়ে যি আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য শূন্য কথা কয়, যি তেওঁলোকে নিজৰ ৰাজনৈতিক শক্তি প্ৰয়োগেৰে যি তেওঁলোকে দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে কিন্তু আমি অনাগত দিনত তীব্ৰ কিন্তু প্ৰতিবাদী কিন্তু কাৰ্যসূচী হাতত ল'বলৈ নহ'লে বাধ্য হ'ম। ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন বা গুৱাহাটী হাইকোৰ্ট শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত বজাৰসমূহৰ ক্ষেত্ৰত তেওঁলোকে এটা নিৰ্দেশনা দিছে যে টেণ্ডাৰ প্ৰক্ৰিয়াৰে বিষয়টো চেটেল কৰিব লাগে। কিন্তু একাংশ ৰাজনৈতিক নেতাৰ হেঁচা, শাসকীয় দলৰ আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ ছত্ৰছায়া দেখা গৈছে যে হাইকোৰ্টৰ ৰায়, ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ ৰায়, এই সকলো ৰায়বিলাক ভায়লেট কৰি পেলাই তেওঁলোকে এক্সটেনশ্যন দিয়া প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে বুলি আমি জানিব পাৰিছোঁ। এই সম্পৰ্কত আপোনালোকৰ স্মাৰক পত্ৰ দিছে, প্ৰতিক্ৰিয়া কি? প্ৰতিক্ৰিয়াটো এনেকুৱা কথা যে যিটো ব্যৱস্থাৰ যোগেদি এখন বজাৰ কোনোবা এজন ব্যক্তিয়ে পায়, যিটো টেণ্ডাৰ হ'ব লাগে, সেই প্ৰক্ৰিয়াটো চলিব লাগে বুলি আমি ভাবোঁ। আমি এইটোৱে ভাবোঁ যে যদি টেণ্ডাৰ প্ৰক্ৰিয়াৰে যদি কোনোবা এখন বজাৰ লোৱা হয়, সেই ব্যক্তিজনৰ পৰা যিখিনি ধন আহৰণ কৰিব পৌৰসভাই, সেই পৌৰসভাৰ ধনখিনি নগৰখনৰ উন্নয়নৰ কামত ব্যৱহাৰ হয়। সেই গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আহোম সেনাৰ তৰফৰ পৰা যে শিৱসাগৰ নগৰখনৰ উন্নয়নৰ স্বাৰ্থত পৌৰসভাই টেণ্ডাৰ প্ৰক্ৰিয়াটো কৰিব লাগে আৰু যিজন যোগ্য হয় তেওঁক দিব লাগে বুলি মই ভাবোঁ। ইয়াত কোনো ৰাজনৈতিক পৃষ্ঠপোষকতাৰ কথা আহিব নোৱাৰে, এইটো স্পষ্ট কথা। যি দলৰে নহওক কোনো ৰাজনৈতিক ইয়াত পৃষ্ঠপোষকতাৰ কথা আহিব নোৱাৰে। আৰু মহামান্য আদালতে যিটো ৰায় দিছে সেই ৰায় মতে তেওঁলোকে যাব লাগিব। আৰু এই যোৱাটো যদি তেওঁলোকে ৰায় মতে নাযায়, তেনেহ'লে আমি আহোম সেনাই পৌৰসভাৰ এই যিজন বিষয়া আছে, এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ অনাগত দিনত আমি বাধ্য হ'ম। থেংক ইউ।